Hey guys, welcome to Monjit Vlogs আৰু আজি গৈ আছো বকো তাত মানে দুটা কাম আছে প্ৰথম কামটো হৈছে আমি কম্পিউটাৰ ক্লাছ কৰিব গৈ আছো আৰু নেক্সট এখন ধুনীয়া নাৰ্সাৰীত গৈ আছো তো আপোনালোকে ভ্লগটো চাই থাকক ओके आहि पालो कम्प्यूटार सेंटर आहि पालो माने आमार होए गल कम्प्यूटार क्लास करा आरो हेफाले आमी कम्प्यूटार क्लास करो यात सार बहे আজি सार নাই বাবে নিতুল বহি আছে তো হেতিয়া বলক মানে নাৰ্সাৰীত যাও নাৰ্সাৰী মানে আমি যিখন নাৰ্সাৰীত গৈছো সেইখন বকৰ সকলতকৈ ডাঙৰ নাৰ্সাৰী বুলি কোৱা হয় মানে ओके आहि পাই গলো মানে চাব পাৰে ইয়াত লিখা আছে গ্ৰীণ ফ্লোৰা হেপি গাৰ্ডেনিং তো এতিয়া বলকচোন কি আছে মানে প্ৰথমতে বেগটো এটা অলমান থৈ দিও ৰ আৰু ইফালে আহি আপুনি দেখিব সৰু পুলি ইয়াত মানে আহিয়ে দেখিব আৰু সৰু পুলিবিলাক আৰু হেফালে লিখা আছে সক ফিক্স প্ৰাইস কি ওকে ফিক্স প্ৰাইস লিখা আছে মানে এই ফুলবিলাকৰ দামবোৰ ফিক্স কম বেছি কৰিব নোৱাৰি আৰু ইয়াত লিখা আছে সক 22টা পুলি 350 টকা তো গোটেই বাগানখন একবাৰ চাই লও আৰু নাকি তো আৰু এইবিলাক চাব পাৰে এইবিলাক মানে তাপে হুটি লৈ যাব পাৰে এইবিলাক আৰু এটা এজন নাৰ্সাৰীৰে হয় মানে ইয়াতে থাকে ইয়াৰে পুলিবোৰ সচিতা কৰি থাকে আৰু গাইস মানে ইয়াত ইমানে মানে ফুলৰ প্ৰজাতি আছে যে আমাৰ 100% 10% আমি ইয়াৰ নাম নাজানো মানে নাজানো দক এডালকে আমি এতিয়া তামুল বুলি কম কিন্তু তামুল নহয় আৰু এইফালে এইবিলাক কচু বুলি কম কচু নহয় তো তেনেকুৱা ধৰণৰ মানে আৰু আহি মানে এটা ইউনিক বস্তু দেখাবলো ইউনিক মানে কি বা এইটো কাটা লাগা আনাৰস নেকি আৰু এইবাগে কিবা কেকটাছ মানে সৰু কেকটাছ চাগে এইটো আনাৰস নেকি আৰু ইফালে ভাই আৰু ইফালে কি গাইছিলা কচু নেকি কচু নহয় চাগে মানে এই এৰিয়াখিনি গোটেই সেই মানে আৰু পাতগিটা মানে কচুৰ দৰে লাগে কচু নহয় দক তো বহুত দেখালো ফুল আৰু এতিয়া যাওঁ আৰু ইয়াৰ পৰা বেগটো লৈ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব যে কেনেকুৱা বনালে ভাল হয় আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব